Kardom Karbi Anglong News Channel kelang arado anaphanta nilihin pen adap kimi a kardom nang pachir iglo kardom. Pini Karbi Anglong News Channel abirta than ponji bang nilimen sami merjilin hansepi non berta angton pen arjuponik tha. Hsdf Democratic Front Kidamtang Aningkan Chiti Niphai Ner Kebarni Amahang Pathegdet Pen Long In Koidatrok Constituency Hsdf Sengpon Patang Edpen Pini Arkoi Niphai Kriser Kebarni Constituency Tin Kejapon Atumpen Arnisi Apharman Kachetong Ajaimek Diphu Manda Kacheleng 5MILES Pathu Aklamalong Get Together Ajaimek Kedengpon Arkoi Niphai Kriser Kebarni Diphu Manja Kacheleng Adak 5MILES Pathu Aklamalong Hsdf Asongpen Arnisi Apharman Karbi Anglong Constituency Inkoira Trokdo La Constituency Inkoira Trokta Hsdf Asong Kidamtang Aningkan Chiti Niphai Ner Kebarni Amahang Pathegdet Pen Hsdf Kapangdang Amei Kidodam Pachetang Etpen Arnisi Apharman Aphan Rat Amei Pi Pedopon Lonangku Kachiparai Pontang Ateng Pen Pini 5MILES Pathu Aklamalong a Constituency Tin Pen Kejapon Atumdoan Chetong Rapetsi Get Together Ajaimek Dengponlo Lapen Labangso Rat Amei Pi Kapaman Ponalong a Constituency Tin Pen Ke Ongdung a Radatum Nang Chetong Dunlo Ladak Karbi Anglo Arlo Pregjam Akai Kedo Anatumta Chetong Dunsi Non Kivangji MLA Election Ahutsita Hsdf Asongpen MLA Thurdunpen Kachepahai Ponde Chia Phansi Jisik Chedang Pon Bomlo Pusi Hsdf Amaipu Rajentimungpen Pherang Kethingno Lamthi Ningchepon News Report Karbi Anglong News Channel আসলে আপোনালোকৰ প্ৰগ্ৰামটো কিহৰ ওপৰত আজি প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমি কাৰ্বি আংলঙত Hsdf ডেমক্ৰেটিক ফ্ৰণ্ট যোৱা ছেপ্টেম্বৰ 8 তাৰিখে ৰিজনেল পলিটিকেল পাৰ্টি গঠন কৰিছোঁ আৰু আমি মাই মিটিঙত আমি কৈ আছোঁ যে 26টা সমষ্টি ঠাইত যদি আমি কনষ্টিটুৱেন্সি কমিটি গঠন কৰাৰ পাছত আমি এটা পাব্লিক মিটিং কৰিম বুলি সেইকাৰণে আজি আমি পাব্লিক মিটিং আমি পাতিছোঁ 26টা সমষ্টি যিটো নেকি লিডাৰসকলে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী উইমেন উইং আৰু ইউথ উইং আৰু PS কমিটিসকলেও আজি আহিছে আমি কাৰ্বি আংলঙত দেখি পাইছোঁ যে যোৱা 30টা বছৰ এটা হ'বলৈ ধৰিছে নেশ্যনেল পাৰ্টি এটা শাসন কৰি আছে 15টা বছৰ কংগ্ৰেছে শাসন কৰিলে কংগ্ৰেছ শাসন কালত আমি কি পালোঁ কাৰ্বি আংলঙত কোনো মানে উন্নতিৰ পথতে আমি দেখা নাই সেই কংগ্ৰেছ দলে গোটেই হোপা মানে বিজেপি যোগদান কৰিলে আৰু এটা বিজেপিও এটা 15টা বছৰ হ'বলৈ ধৰিছে আমি বিচাৰিছোঁ কাৰ্বি আংলং ৰাজ্যে বিচাৰিছে যে Article 244A autonomous state লাগে আমাক কাৰ্বি আংলঙত autonomous state টো হৈছে কেৱল কাৰ্বি সম্প্ৰদায়ৰ কাৰণে নহয় মই কৈ থাকোঁ কেৱল ডিমাছা সম্প্ৰদায়ৰ কাৰণে নহয় কাৰ্বি আংলঙত যিমানখিনি জাতি জনজাতি যিমানখিনি বসবাস কৰা সকলৰ কাৰণে আৰু সেই Article 244A এই autonomous state টো তেখেতসকলে বিজেপি সকলেও প্ৰতিশ্ৰুতি দিছে যে যোৱা আমি দেখি পাইছোঁ যোৱা 5টা বছৰত 15টা বছৰত আমি দেখি পাইছোঁ যে প্ৰথমটো LK এডৱানী আহিছে তেখেতে আহি পেলাই প্ৰতিশ্ৰুতি দিছে যে চেণ্ট্ৰেলৰো যদি বিজেপি আহে তেনেহ'লে কাৰ্বি আংলঙৰ যিটো নেকি দাবী সেই দাবীটো আমি ৰূপায়ণ কৰিম বুলি তাৰপাছত আহিলে LK এডৱানী পাছত তেতিয়া ৰাজনাথ সিং হিও আহিলে আকৌ এতিয়া অমিত শ্বাহৰ পাছত লাষ্টত কোনে আহিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেখেতে এষাৰ কথাও কাৰ্বি আংলঙৰ কাৰণে মাত মাতা নাই আৰু এতিয়া দেখি পাইছোঁ ইয়াত কাৰ্বি আংলঙত এতিয়া আমাৰ MP অমৰ সিং টিছো তেখেতে নিজে গভৰ্ণমেণ্টত থাকিও এতিয়া কাৰ্বি আংলঙতো বিজেপি চৰকাৰ ষ্টেটতো বিজেপি চৰকাৰ চেণ্ট্ৰেলতো বিজেপি চৰকাৰ তো চৰকাৰত থাকিও প্ৰাইভেট বিল কিয় ল'ব লাগে
যদিহে সঁচাকৈ বিজেপি চৰকাৰে যদি অট'নমাছ ষ্টেট যদি সিহঁতক সমৰ্থন কৰে বুলি সিহঁতে ক'লে তেনেহ'লে অমৰ সিং টিছৰ নিচিনাতো তেখেতে প্ৰাইভেট বিল ল'বলৈ দৰকাৰো নাই, গভৰ্ণমেণ্ট বিলহে ল'ব লাগে। এতিয়া এই প্ৰাইভেট বিল লোৱাটো সেইটোতো এতিয়া নিৰ্বাচন আহি আছে, MLA ইলেকশ্যন আহি আছে, খালি সেইটো ৰাইজক মানে ভুলাবৰ কাৰণে বা এইটো ৰাইজক মানে কিবা এটা অকৰা বনাবৰ কাৰণেহে এইটো বিলটো লৈছোঁ বুলি মই ভাবোঁ। কাৰণ প্ৰাইভেট বিলটো তাত সময় পাবও পাৰে নাপাবও পাৰে, ডিছকাছ হ'বও পাৰে ডিছকাছ নহ'বও পাৰে। সেইকাৰণে কাৰ্বি আংলং ৰাইজে এতিয়া অকৰা হৈ থকা নাই, এতিয়া সজাগতা হৈ আছে। সেইকাৰণে আমি হিল ষ্টেট ডেম'ক্ৰেটিক ফ্ৰণ্ট চমুকৈ Hsdf ফালৰ পৰাতো যে আমাৰ ষ্ট্ৰেট ফাইট যে আমাক অট'নমাছ ষ্টেট লাগে। আমি নিবিচাৰোঁ যে অসমত কোনো পধ্যে বিভাজন কৰাটো, কিন্তু অসমত থাকিও সৰু এটা ৰাজ্য গঠন কৰা সেইটোৱে আমাৰ দাবী। আৰু ইয়াত অকল কাৰ্বিয়ে এনজয় নকৰিব নহয়, ইয়াত বহুতো বাঙালী সম্প্ৰদায় আছে, হিন্দী ভাষী আছে, গোৰ্খা নেপালী আছে, হিলন্ধীয়া অসমীয়া আছে, কাৰ্বি আছে, ডিমাচা আছে, গাৰো আছে, চবৰ কাৰণে অট'নমাছ ষ্টেটটো। সেইকাৰণে আমাৰ কাৰণে অৰ্থাৎ কাৰ্বি আংলঙৰ কাৰণে যদি অট'নমাছ ষ্টেট যদি আমাক এইটো ক্ৰিয়েশ্যন কৰিলে সেইটোৱে আমাৰ মানে উন্নতিৰ ৰাস্তা বা ডেভেলপমেণ্ট ৰাস্তা মেইনটো এইটোৱেই। সেইটো কাৰণে আমাৰ Hsdf ফালৰ পৰা এইটোৱেই আমাৰ দাবী। আৰু আগন্তুক বিধানসভা নিৰ্বাচনত আপোনালোকৰ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব? নিশ্চয় আমি 5টা ঠাইতো আমি কেণ্ডিডেট প্লেচ কৰিম আৰু আমি জিকিবলৈ আমি মানে 100% আমি জিকিম বুলি আশাবাদী আমি। আৰু এতিয়াও মানে কেণ্ডিডেট কিছুমানে বেলেগ বেলেগ বোকাজানৰ পৰাও 2জনমান কেণ্ডিডেট এতিয়া ওলাইছে, হাৰাঘাট এলেকাৰ পৰাও টিকেট খুজিবৰ কাৰণে 2জনমান নাম ওলাইছে, আৰু ডিফুটো যিহেতুকে 3জনমান নাম ওলাইছে ইয়াত। আৰু ঠিক তেনেদৰে আমৰি আৰু ৰংখাং LECৰো তাতেও মানে কিবা আমাৰ দলৰ পৰা টিকেট খুজিছে। আৰু মই নামটো এতিয়া বৰ্তমান উল্লেখ কৰিব বিচৰা নাই। আৰু ঠিক তেনেদৰে আমি হাফলঙৰ পৰা যিটো নেকি ডিমা হাছাও তাত পৰাও আমাক খবৰ দিছে যে আপোনালোকৰ দল অতি সোনকালে আমাৰ হাফলঙতো আনিব লাগে বুলি। সেইটো কাৰণে আমি ফেব্ৰুৱাৰীত গৈ আছোঁ, যে ফেব্ৰুৱাৰীত গ'লে আমি তাতে গোটেইখিনি আমি ফোনৰ যোগেদি আমি পূৰা যোগাযোগ হৈ আছে। গতিকে আমি ফেব্ৰুৱাৰী হ'লে আমি হাফলঙত সোমাম। মই বৰ্তমানলৈকে মই কণ্টেষ্ট কৰিম বুলি মই ভবা নাই, কিন্তু যিহেতুকে মই বৰ্তমানটো মই প্ৰেছিডেণ্ট আছে, গতিকে মই 5টা ঠাইতো কেনেকৈ জিকাব লাগে সেইটো মই এটা চিন্তা কৰি আছোঁ। কিছু সময়ৰ আগত আপুনি মন্তব্য এটা দিয়ে নহয়, আৰু সেইকেইটা এতিয়ালৈকে কাৰ্বি আংলঙৰ যিটো নেকি সমস্যাবোৰ এইটো সমাধান কৰিম বুলি ভাবাই নাই। আৰু ঠিক আমি কাৰ্বি আংলং ৰাইজে এতিয়া গম পাইছে যে APSLC দল যিটো নেকি ৰিজনেল পলিটিকেল পাৰ্টি বুলি সিহঁতে ভাবিছে, কিন্তু ইলেকশ্যন যে 5টা ইলেকশ্যন সময়তো আমি এইটো জিকাটো দেখা নাই, এটা চিটো তেখেতসকলে দখল কৰা নাই। মই নিজে APSLC দলত আছিলোঁ এক সময়ত, আপোনালোকে গোটেই গম পায়, চবেই গম পায়। তো APSLC কোনো পধ্যে ইলেকশ্যন জিকিব নোৱাৰে। মেথেমেটিক্সে মাইনাছ, মেথেমেটিক্সটো 2টা আছে, প্লাছ আছে মাইনাছ আছে। APSLC মেথেমেটিক্সটো মাইনাছ, এইটোৱে আপোনালোকে মনত ৰাখক। আপুনি কিছু সময়ত আমি এইটো চবৰ এইটো বিজেপি ৱৰ্কাৰ্ছবিলাকে গাঁৱত যিমানখিনি মহিলাসকলক এনেকুৱা মানে এটা ধমকি বা কিবা কিবি এনেকুৱা গালিও এইটো গালি শপনিও পাৰে যে আপোনালোকে বেলেগ অন্য ঠাইত মিটিং গ'লে তেতিয়া অৰুণোদয়ৰ পৰা কাটি দিম, নাম কাটি দিম, কিন্তু কিছুমান এনেকুৱা কয়। আৰু আমাক কিছুমান ৰিপৰ্ট আমাৰ মাজত আহি পায়। সেইকাৰণে আমি কৈছোঁ যে বিজেপিসকলে এইটো অধিকাৰ নাই যে এইটো অৰুণোদয় যে নাম কাটি দিব, সেইটো গভৰ্ণমেণ্ট স্কিমহে। আমাৰ চৰকাৰ আহিলেও সেইটো অৰুণোদয় তেখেতসকলে পাব। আৰু ক'ত লিখা আছে যে বিজেপি মিটিং যদি নগ'লে যে অৰুণোদয়ৰ নাম কাটি দিব বুলি? দেখাই দিয়কচোন, ফৰ্মত লিখা আছে জানো? তাতে লিখাটো নাই নহয়। আৰু এইটো 10,000 এটা চেক দি আছে, চবকে এলেহুৱা কৰাই দিছে মহিলাসকলৰ কাৰণে। এতিয়া কাম বন নাই, এনেও আমাৰ কাৰ্বিসকলে বা ট্ৰাইবেলসকলেতো এলেহুৱা, আৰামত খাব বিচাৰে। কিন্তু এতিয়া চাওক, বাৰী তাতে কিবা বেঙেনা এগছো নাই, জলকীয়া এগছো নাই। এতিয়া চবৰ কাৰণে লোন লৈ থৈ পেলাই একদম মানে নামো মহিলাসকলে থৈছে কাৰ্বিৰ পৰা, লোন চেডিং বোলে।
হা সেইটো লোন চেভিং লৈ পেলাই এটা কিবা হেৰি চবৰ কাৰণে লোন লৈ পেলাই চব ধাৰ কৰাই দিছে কাৰ্বি আংলঙত মহিলাসকলৰ কাৰণে সেইটোতো এনেকুৱা চৰকাৰটো আমাক নালাগে আমাক কৈছে যে Hsdfটো বিজেপি বি টিম বুলি কৈছে বিজেপি বি টিম হ'লে আমি কি আমি নেশ্যনেল পাৰ্টি হাতাও কাৰ্বি আংলং বাচাও বুলি ক'ব নেকি হা সেইটোতো আৰু যোনে কৈছে আমাক বি টিম বুলি তেখেতসকলে কিন্তু হয় সঁচাকৈ তেখেতসকলেই বি টিম হয় ভিতৰে পূৰা লিংক আছে সিহঁতে সেইটো কাৰণে আমাক এইটো আঙুলি আহিছে সেইটোৱে সেইটো হয়তো কথা যে আজি এইটো ঘটনাটো হৈছে যে APSLC টো ইউথ উইং ছেক্ৰেটাৰীয়ে যে Hsdf মিটিঙত যদি গ'লে আৰু এই বাছৰ কাৰণেও বাছো ঘূৰি আহিছে বুলি কৈছে ড্ৰাইভাৰে মোক কৈছে যে ইয়াৰ পৰা অতি সোনকালে যাওক নহ'লে গাড়ী চাৰি জ্বলাই দিম বুলি কৈছে বুলি এইটো আপোনাৰ হেৰিটো আমাৰ লুম্বাজঙৰে হয় হেৰি টেক্সলাংছ PSৰ আণ্ডাৰত কোনে কৈছে এইটো চেৰচিংবি তেখেতে APSLCৰ ইউথ উইং ছেক্ৰেটাৰী চেণ্ট্ৰেল ইউথ উইং ছেক্ৰেটাৰী Tekelangjun jutang hawar amayatum rasinja aklam methang asai hemalong hachaki kanpon. Ar koini phai krinar kebarni dongmukak rasinja aklam KCS asai hem atheng nualong tekelangjun jutang hawar amayatum pen patir piponsi hachaki kanpon. Lason si KCS Central Committee atum kapin khat mate calendar arni phaya tengpen chengponsi ar koi kijut an hacha ke kanchi Aphan chisik ponlo hacha kopisi kanang kokma pulote hacha ke kanlake karbi akhayalong borkan kachohang mate chominu junminu kachohang pusi tekelang jun jutang hawar amai maiphu turun tarupen nang pachini dun News Text Report Karbi Anglong News Channel. Arkoi Pini Arkoi Cleaner Kebani Tikilangjun jutang hawar mai hinpen acayakan Central Committee mate kiripia mai ahin pen Anpar sita me calendar program mateng pen tumta pasit tonon si Bini pen cengsi arkoi kijuan itumta hasai kani phan sisik ponlo bapen kanpon bompo tase hachake ahoklo karbia khelong ke thenai borkan ke hang mate minu chominu jon minu ke chohang aron itum kache thanang ji angkungno la pensi hachak to sonji nangke manma lake itum Arnisi angko mate hakku ohut tutikang duhut ipilukhi tirono sopono lukhi enamdet penathi uthot lukhi Aphan itum pali palon thekhe ajoine lukhi ipilukhi bangke aning ki oy sukar bi Aphan pali palon thek thek ajoine alang ni mate ipi lukhi bang langkuleng abilo si jedam dilo langkuleng laki isi alang roy no alang li ke bang sinyang so bang bang hut hadak ciri arong do hala bang so alang abi ke langkuleng no abilo hala dak jedam si hala chupi ke pam kadong abi ari sang ho tumpen dak alang li sinyang so bang bang akorti murti tumpan alang li hadak si arang ami arong chupi dam rong lasi labang so along ke dukhi dam juya joine karbi ge akoson hen nongniang kor siniang kor si itum pacoran pajolang paceman thusi akhim nang ceman lasi labang so akhim ke man karbi atum aduk ke do ke chum muwe ke jun muwe nang ceman thusi ningri ninglak dokok lo lasi puan kaniri puan kaning lang bongpen iru tonduar sarhang abang si dukhi hadak dok buka cini lasi puthot langkuleng amang langkuleng agilo iru tonduar sarhang si japon si abong sin pen abong krok pen
Ardom Arni damsi utot lukhi bang kilo labang so alukhi kiwan mangke itu pali palon lo ardom ardilo itu aron atang pen itu claim si utot lukhi gitu karibia khelong puru khamda long tim ni long ni pek no ansi lukhi ani ke long si pini ani ansi tame non mindar kang tang pilse kang tang si tame karibia long lukhi curim cubi aron itu pincong nangkok Lukhi Aphan kang thong damang kumal. Lukhi Aphan kang thum damang ke yang re ronsing pulo apen teron rong supu lonjang lo alang litum si Lukhi Aphan la irudon duar sar hang si Japon si ingtum Kata lang junon hawaramay ben ani kan lang tamira son asay kan padul berma aning kan bang kita medo nitum sita la tiripi Amei hin pen na pingkat atensi kan pompo dan kalau itu pini dakan depen along aprek sami kan pon dan dia son along do ilang ma nitum along ke kan tang dola si kacitik tang an bangke pinang ando si gasemet Forest IB sinon itu empang pon tuji masih agak atum pen cicit han ceton utang ke labang soalnya si kandu penap di sita pini pensi nang itu mai keceng lah kalang Karbi aron barim hachakikan kapaman pon. Nijang karbi ang long keparlo Kopili Constituency Arlo Kiruni Towar Krong Pli along Karbi Aron Barim Hachakikan Kapaman Pon. Lake Ar Koya Chiklo Nipai Krisir Kep Ningkan Suri Hinira Inkoira Trok Arni Porpai Trokra Achiti Malompen. Karbi Aron Barim Mate Hachakikan Paman Pon Kiruni Towar Krong Pli along BJP West Karbi Anglong District Committee ST Morcha Atumpen Pater Pipon C Karbi Aron Barim Mate Hachakikan Paman Pon. Sonsi West Karbi Anglong District Committee BJP ST Morcha Long Klembang Phi Atumpen Alir Alon Chipipon. Kewangji Arni Ariso Ejangatum Mena Lam Tomo Jutang Jubat Ansose Ang Song Kipon Thekji Aphan Bor Ipon Bangso Hachake Kanalong Aluhiaman Pen Chetongdun Abarim Karbi Anglong Autonomous Council Chairman Bajong Tiso Irrigation Board Chairman Dhan Singh Dera ST Morcha Amaipu Rajendra Kramsa Long Chunbang Harbamon Pangcho Hindi Bashi Amaipu Sif Narayan Pal Senior Citizen Sudet Singh Alang Litum Chetongdun Pen Hachake Kanalong RD Pidun Bangso akekan hako ahut ke riso ejang isi aterang thikpon lapen aphit ke jirdamsi rid along sok amantung hem an kachewan ahut isi minuke hang ahut si hacha pusitame kanpon pusi pherang kia thengno ningjepon Khiruni pen kam Singdera report Karbi Anglong News Channel Litum dak hachakekan masuk apa dak kan Pini labang sodim nitum hachake kapon ke kanpon labang elalo isi hachake kan ke officially council pen dasi holiday pilo alapan hachake kan polambang ke arjulong bom ponsita me laso hachake kan ko soma ke chini ne ba ke theklong le tum dolang jitu karbi tum ta ke chini ne tum dolang lapan karbi nang tan tum sita me ke chini ne dola labang so ke pachini ponji pansini litum ladak ibi lapen ladak la litum majitu karbi tum karchar same ka pumut ponji phan ka ke la nilitum BJP asong atum bangke claim pon rapet laso pache tondun sini litum same pini je hacha ke kana bangke ladak pensi chenglo jete hojai district penang lulu polotang te ladak khiruni sareli pensi keceng pon lo lasi pini ladak padu pon lo lapen ke bang tulang ani geni tum jita homoyong si seton pote jengkha along tami paduji dongkam mokam sami along padu ponji la nilitum asong pen la son si ceparai pon la hacha ke kan labang ke akhe alam ave athe
kadok abi tami itu malong itu makarcar artisidon atum kacini kangtung duk bons tami itu mamuni latum apan kapacini dam long apor long lere apor si latum cini ne detai po tami non alang letum pen itum cengki cetan mala so program bangke binang ko alang letum sinajur masa nengarong nang sipi tunpik lapen itum ta alam ka arjulong bom lo sita hacha ke kan theklong lela ko bang se latum ulo si pinistame alang letum si pena nang citu nang cara dun lada ala ke nili tum BJP asong Asia branch do ST morcha mane tribal schedule tribe morcha pensi nitung cepatir pukono lapen nitung bangke kaki tambe tribal atum ko son se methang alam alu na karcha kaba prang ponjima lapen hajat asong long le dus tami mita akarchar alam aki pendeng sumpot abangke tenepon ang nipula so fansi nitum berar panta isi message ki piye fansi labang so akam ke claim ke cengpa nang liar pujitan nili presiden West Karbianglong ST Morcha presiden nili Karbianglong ST Morcha falobra অনুষ্ঠিত হৈছে আৰু আমি জাগাত চয়েস কৰিছে মানে ইয়াত খেৰনি চাৰিয়ালি তাৰমানে আমাৰ কাৰ্বিআংলং ৱেষ্ট কাৰ্বিআংলং বুলি ক'লে ইয়াৰ পৰা ঘুমোৱা আৰম্ভ হৈছে যে আমি হিতু নহয় যে কালি ইয়াত খেৰনি চাৰিয়ালিহে কৰিব আৰু বেলেগ জাগাতটো নকৰে হিতু কথা নহয় তে আৰম্ভ ইয়াত পুৰা কৰিছে নেক্সট জেংখা হ'ব ডংকা মুকাম হ'ব হামৰেন হ'ব কিন্তু এই বছৰটো আমি এই অলপ লেট হৈছে কাৰণ আমি পাৰ্টি ফালৰ পৰা এবাৰে প্ৰথম প্ৰগ্ৰাম হেতু লোৱা হৈছে তো অহা বছৰ তো আমি সকলো জায়গাত স্মল টাউনত আমি এই কাচা কে কানসি অনুষ্ঠিত কৰা হ'ব বুলি আমি ST মোৰ্চা হৈ আমি ডিসিশন লোৱা হৈছে কি হয় অলপ হাচা কে কানটো মই অলপ আগত কৈছিলোঁ যে হাচা কে কানটো আমাৰ ডেকা গাভৰুবিলাকে সেইটো কৰে কিয়ন আগত এনচিয়েণ্ট টাইম আমাৰ যিটো খেতিত কৰে প্ৰায় আমাৰ কাৰ্বিসকল পাহাৰতে খেতি কৰা টাইমত ডেকা গাভৰুহঁতে গাঁৱত নাহে তাতে তেৰাং মানে কেম্প পাতি গোটেই বছৰত তাতে থাকে যিদিনা এক বছৰত গোটেই খেতি শেষ হোৱাৰ পাছত মানে ডিচেম্বৰত যেতিয়া সেইটো ধান এইবিলাক ঘৰত লৈ অহা সময়ত এটা ফূৰ্তি আনন্দ দৰেহে এই হাচা কে কানটো পাতে আৰু সেইটো সময়তহে ন ভাত খাই আমি আনকিমি বুলি আমি ওচৰে পাজৰে বা যেনে চিনিয়ৰ চিটিজেনৰ আগতো পুৰণা হাবে এনেকৈ আছে সিহঁতক মাতি ন ভাত খায় আচলতে সেইটো আমাৰ যিটো পৰমতে জনামতে প্ৰথম হাচা কে কান পাতিছে ইন্ট্ৰডিউচ কৰিছে এজন তেৰণ ৰংচপ বুলি এজন হিষ্ট্ৰী মতে এজন মানিক বেগ ঘৰতে আৰম্ভণি কৰিছে এটা ক'বলৈ গ'লে ইয়াৰো আমি এজন মানিক বেঘৰৰ বুলি আমি ভাবিছোঁ আৰু এতিয়া হাচা কে কান যিটো আমাৰ কাৰ্বি বাখাৰে এটা পৰম কৰিছে যে সেইটো খালি কাৰ্বিসকল বুলি নহয় ইয়াতে যিকেইটা ইয়াত ৰাইজে বসবাস কৰা গোটেই ঘৰে ঘৰে আৰু ধন লক্ষ্মী হওক বুলি তে আশীৰ্বাদ বিচাৰিছে যে আমাৰ কাৰ্বি ফালৰ পৰা যে লক্ষী কাৰ্য মানে ব্লেছিং টু গডেছ লক্ষ্মী সেইটো Elitoban nangkaping karpon labang ke elitum kacing hona tuliram rohang alang silitoban nangkaping karpon lo je hacha ke kanta along padupon nang kuthe alang li kaki sidami karbiya ke pan kacing honpon methang jutang jobat kacing honpon la soding dulu la pen salang li pans tame elitum ST morcha hoi pen la sona peng karpon thek pen nang cerap situm pan suru lo la pen elitum along an sosial son jakong nang pidun bidi sore na pidun la Rodip Ronghang Presiden BJP West Karbianglong la penjitu dak local MEC Pawan Rai same la sobanili tum han enan karis big claim not tum thanga kisung tawe la dake claim not dami jumi puni tum han la so well visa ke do parani fatani tum churu pon lo penali tum ka doga bi phasa be apona chipitun pen la so bangso program an se angsong na pon theke pat churu parlo Pinye berta ke lapo ansi kang ton pon iklo do me thak me